ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই ধ্ৰুৱজ্যোতি আপোনালোকৰ মাজলৈ আহিছোঁ। মই আনটি ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাৰ গাঁৱৰ চাওকচোন, ইয়াত কৃষ্ণগুৰু বিয়া, জয় কৃষ্ণগুৰু। কৃষ্ণগুৰুৰ আজি এখন বিয়া দেখাবলৈ ওলাইছোঁ। অকণমানকৈ বিয়া দেখুৱাম। 7 পাকটো মানে কৃষ্ণগুৰু কেনেকৈ কৰে আৰু কেনেকৈ বিয়া হয় কৃষ্ণগুৰু, তাতে অকণমান ভিডিঅ' কৰি দেখাবলৈ মই চেষ্টা কৰিছোঁ। আৰু কৃষ্ণগুৰু বিয়া কাৰ কাৰ চাই ভাল লাগে কমেণ্টত ক'বা। আমাৰ এই উপহাৰ আপুনি শুদ্ধচিতে গ্ৰহণ কৰিব। দৰাই উপহাৰ গ্ৰহণ কৰিব। দেহৰ ৰক্ষাতে আমাৰ বৰ্ণাদি দান কৰি কৃপা কৰা। এতিয়া যাব জয় কৃষ্ণ